আপোনাৰ বহুত চিন্তা হৈ আছে, আপুনি ধাৰৰ পৰা মুক্ত হ'ব পৰা নাই, ঋণৰ পৰা মুক্ত হ'ব পৰা নাই, তেতিয়াহ'লে আপুনি এবাৰ বিশ্বাসেৰে এই উপায়টো কৰি চাওক, ভগৱানে সহায় কৰিব। উপায়টোৰ লাভালাভ এনেকুৱা, মা লক্ষ্মীৰ কৃপাত ধন সম্পত্তি আৰু সমৃদ্ধি বাঢ়িব আৰু ঋণৰ পৰা সোনকালে মুক্তি পাব। আৰু ইয়াৰ বিধিটো এনেকুৱা, প্ৰতি শুকুৰবাৰে মা লক্ষ্মীক পূজা কৰক, গোলাপ আৰু পদুম ফুল আগবঢ়াওক, ওম শ্ৰীম মহালক্ষ্মী নমঃ মন্ত্ৰটো 108 বাৰ পাঠ কৰক, ঘৰত গোমতী চক্ৰ ৰাখক আৰু তাৰ ওচৰত এগছি চাকি জ্বলাওক। এই বিধিটো আৰু এই নিয়মটো মই বনোৱা নহয়, এই নিয়মটো উল্লেখ আছে লক্ষ্মী তন্ত্ৰ অধ্যায় 5 পদ 21 আৰু শ্লোকত উল্লেখ আছে শ্ৰীম হ্ৰীম ক্লীম মহালক্ষ্মী নমঃ সৰ্বঋণম নাশয়ামি ধনম মে দেহি দেহি। এই বিশেষ শ্লোকটোতো সৰ্বঋণম নাশয়ামি বুলি কথা এষাৰ উল্লেখ আছে, গতিকে আপোনালোকে এবাৰ চেষ্টা কৰি চাব পাৰে। আৰু এই নিয়মখিনিৰ বৈজ্ঞানিক দৃষ্টিভংগী, ধনৰ প্ৰতি ইতিবাচক মনোভাৱ আৰু সুস্থ সিদ্ধান্ত লোৱাত সহায় কৰে এই বিধিটোৱে, আৰু উন্নত মানসিক একাগ্ৰতা আৰু আৰ্থিক পৰিকল্পনা ফাইনেন্সিয়েল প্লেনিং কৰোঁতে আপোনাৰ সহায় হ'ব, সুবিধা হ'ব।